নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। বন্ধুসকল, এইটো অসমীয়া সাঁথৰৰ পাৰ্ট নম্বৰ 36 হয় আৰু এতিয়ালৈকে যদি আগৰ পাৰ্টকেইটা চোৱা নাই তেনেহ'লে এইডোখৰত থকা আই বটনত ক্লিক কৰি পেলাই মোৰ আগৰ ভিডিঅ' পাৰ্টকেইটা চাই ল'ব। বন্ধুসকল, ইয়াৰ আগৰ সাঁথৰৰ অংশত আপোনালোকলৈ থকা প্ৰশ্নটো আছিল এটা অভাৰত কিমানটা বল মাৰিব পাৰে। তো বন্ধুসকল, তাৰ উত্তৰটো আছিল এটা বল আৰু তাক ছবাৰ মাৰিব পাৰে। তাৰ শুদ্ধ উত্তৰ দুয়োটাসকল হৈছে পলাশজ্যোতি কোঁৱৰ, হিমাংকুশ লাইফ, সুৰজিৎ বৰা, গোলাপ চন্দ্ৰ ৰয়, বিজয় সাগৰ, দিলীপ বৰা, উমেশ ফুকন আৰু তৰালী কাশ্যপ। তেওঁলোক সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু আগন্তুক ভিডিঅ'ত এনেদৰে কমেণ্ট কৰি যাবলৈ অনুৰোধ জনালোঁ। হেল্ল' ভিউৱাৰ্ছ, আপোনালোকে চাই আছে ব্ৰেইন টেষ্ট অসম আৰু এতিয়ালৈকে যদি আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষত লোৱা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। তো বন্ধুসকল, আজি আপোনালোক অডিয়েঞ্চলৈ থকা প্ৰশ্নটো এই সাঁথৰৰ শিতানৰ একেবাৰে শেষৰ পিনে সোধা হ'ব। সেই হেতুকে ভিডিঅ'টো অকণো স্কিপ নকৰি কণ্টিনিউৱাছলি চাই গৈ থাকক। তো বন্ধুসকল, বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। প্ৰথমটো সাঁথৰ হৈছে বগা বগা চাহাবৰ ক'লা ক'লা টুপি, এক ঘোচা মাৰি দিলে খঙত উঠে জ্বলি পকি। বন্ধুসকল, এই সাঁথৰটো উত্তৰ দি চাবচোন, নিশ্চয় ভাল লাগিব। আপোনালোকৰ সময় আৰম্ভ হৈছে। হৈছে জুইশলা। হয় বন্ধুসকল, নিশ্চয় বুজি পালে। বন্ধুসকল, আগবাঢ়ো সাঁথৰ নম্বৰ 2 লৈ। ক'লা ৰঙৰ তাই ৰাণী, তেজ খাই টানি টানি। হয় বন্ধুসকল, এই সাঁথৰটোৰ উত্তৰটো দি যাবচোন, নিশ্চয় ভাল লাগিব। যদি নাজানে তেন্তে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই গৈ থাকক। বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। উত্তৰটো হৈছে ওকণি। হয় বন্ধুসকল, আগবাঢ়ো সাঁথৰ নম্বৰ 3 লৈ। পৃথিৱীত পোনপ্ৰথমতে গাজৰ ক'ত পোৱা গৈছিল? বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। ভাবক। ইয়াৰ উত্তৰটো হৈছে মাটিৰ তলত। হয় বন্ধুসকল, গাজৰটোতো সদায় মাটিৰ তলতে হয়। তো পৃথিৱীৰ পোনপ্ৰথমবাৰৰ বাবে মাটিৰ তলতে পাব আৰু আজি খান্দিলেও মাটিৰ তলতে গাজৰ পাব। নিশ্চয় বুজি পালে। বন্ধুসকল, আগবাঢ়ো সাঁথৰ নম্বৰ 4 লৈ। সেইটো কি যিটো নেকি হাঁহত আছে কিন্তু কুকুৰাত নাই? বন্ধুসকল, আপোনালোকে ভাবি চাওকচোন, প্ৰেছাৰ দিয়ক। ইয়াৰ উত্তৰটো হৈছে চন্দ্ৰবিন্দুটো। হয় বন্ধুসকল, চন্দ্ৰবিন্দুটো হাঁহটো লিখোঁতে চন্দ্ৰবিন্দুটো আমি দিব লাগে, কিন্তু কুকুৰাটো লিখোঁতে আমি চন্দ্ৰবিন্দুৰ প্ৰয়োজন নাই আমাৰ। তো বন্ধুসকল, আগবাঢ়ো সাঁথৰ নম্বৰ 5 বা অন্তিমটো সাঁথৰ লৈ। ছোৱালীয়ে কোনটো বস্তু সকলোৰে আগত পিন্ধিব পাৰে কিন্তু তেওঁৰ পতিৰ আগত কেতিয়াও পিন্ধিব নোৱাৰে? বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াৰ উত্তৰটো হৈছে বিধৱাৰ সাজযোৰ। হয় বন্ধুসকল, নিশ্চয় বুজি পালে। বন্ধুসকল, আগবাঢ়ো আপোনালোক অডিয়েঞ্চলৈ থকা প্ৰশ্নটোৰ দিশে। এটা কম্পিউটাৰৰ এখন কীবৰ্ডত মুঠতে কিমানটা ছুইচ থাকে? বন্ধুসকল, আপোনালোকৰ জিকেৰ নলেজ বঢ়াবৰ কাৰণে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক সোধা হয়। বন্ধুসকল, এই প্ৰশ্নটোৰ উত্তৰটো কমেণ্ট কৰি থৈ যাবচোন, নিশ্চয় ভাল লাগিব। আৰু আগন্তুক ভিডিঅ'ত মই প্ৰথম শুদ্ধ উত্তৰ দিয়া 10জনৰ নাম উল্লেখ কৰিম। তো বন্ধুসকল, পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে, যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰি দিব, লগৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক। কি কৰি আছে? তো বন্ধুসকল, এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ ছাবস্ক্ৰাইব বুটানৰ কাষত লোৱা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। আজিলৈ বাই বাই, জয় আই অসম।